প্ৰকৃতিৰ বুকুত নৱৰহন সানি আকৌ পালেহি চেনেহৰ বহাগ। ফুলি উঠিছে নাহৰ টকৰ কপৌ, গুমগুমনি, ঢোল পেপাৰো। মুঠতে ৰঙালীক আদৰিবলৈ সাজু হৈছে এতিয়া প্ৰতিজন অসমীয়া। ধেমাজিত গোগামুখ দেওডুবি জীৱন জ্যোতি আত্মসহায়ক গোটৰ উদ্যোগত ৫দিনীয়াকৈ আয়োজন কৰা হৈছে বিহু কৰ্মশালা। বিহুৱতী ভাস্বতী শইকীয়াৰ অধীনত প্ৰশিক্ষণ লৈছে শতাধিক প্ৰশিক্ষাৰ্থীয়ে। বিহু যোৱাবাৰটো নহ'লে মহামাৰীৰ আতংকত এইবাৰ এতিয়া ভালকৈ সকলোৱে কৰ্মশালা কৰিছে আৰু আমাৰ কণ কণ মাইনাসকলে নাচিবলৈ আহিছে। মোৰ ভাল লাগিছে আৰু মই যিখিনি জানো সেইখিনি তেওঁলোকক দিবলৈ চেষ্টা কৰিছোঁ। আনহাতে কলিয়াবৰত ঢোলৰ ওজা সোমনাথ বৰাৰ নেতৃত্বত ঢোল বাদন আৰু বিহু নৃত্যৰ প্ৰশিক্ষণ লৈছে। আৰম্ভ কৰিছোঁ। প্ৰাথমিক শিক্ষাখিনি অলৰেডি ইতিমধ্যে দিয়া হৈছে আৰু মানে কি আৰু চ'ত মাহ সোমালেই আমাৰ বিহু লাগেই। গতিকে সকলোৰে মনত বিহুৰ যি আনন্দ, সেই আনন্দ লৈ নাচিবলৈ আহিছে।